প্ৰথমতে যাব লাগিব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম পিক্সেল লেব। ইয়াতে আমি পিক্সেল লেব বুলি চাৰ্চ কৰি দিম। এই আহি গ'ল। মই আগতে ইনষ্টল কৰি থোৱা আছে, গতিকে ইয়াত অ'পেন আহিছে। মই এতিয়া অ'পেন কৰি দিম। অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আহি যাব। অ'কে, এইটো ডিলিট কৰি অ'কে কৰি দিব। আৰু এই তিনিটা ডট দেখিছে, এই তিনিটা ডটত ক্লিক কৰি দিব। ইমেজ চাইজত আহিব। তাৰপিছত চাইজটো আমি মিলাই ল'ম। ইউটিউব থাম্বনেইল চাইজটো লৈছোঁ, তো অ'কে কৰি দিলোঁ। চাইজটো আহি গ'ল। এতিয়া আমি ইয়াত আখৰ লিখিম, যিহেতু এইটোত টিপি দিম, টেক্সট টিপি দিম। এইটো মাজলৈ আনি লৈছোঁ, অলপ ডাঙৰ কৰি লৈছোঁ। ডাঙৰ কৰি তাৰপিছত আকৌ এডিটত যামগৈ। এতিয়া আখৰকেইটা কাটি এতিয়া আমি যিটো লিখিব বিচাৰিছোঁ সেইটো লিখিম। মই এতিয়া লিখিম ইয়াতে নীল ফাগুন বুলি লিখিছোঁ হা। এইটো লিখা হৈ গ'ল, নীল ফাগুন। নীল ফাগুন মোৰ এটা ভাইটিৰ নাম হয়। এতিয়া আখৰ ফণ্টটো চেঞ্জ কৰিম। AB ফণ্ট দেখিছে, এইটোত আমি ক্লিক কৰি দিলোঁ। এইবিলাক ফণ্ট আমি ইউজ নকৰোঁ। মাই ফণ্টত আহিম। মাই ফণ্টত মই কেইটামান ফণ্ট ডাউনলোড কৰি থৈছোঁ। এটা ধুনীয়া ফণ্ট দিছোঁ। এইটো 4 নম্বৰ ফণ্টটো মই দিছোঁ। দেখিলেনে ইমান ধুনীয়া লাগিছে। এতিয়া বেকগ্ৰাউণ্ডত এখন ধুনীয়া ফটো এখন আমি বাছি ল'ব লাগিব। এইটো দেখিছে, এইটোলৈ গুচি আহিলোঁ। তাৰ এইটোলৈ মাজৰটো দেখিছেনে, এইটো তাত টিপিলোঁ। তাত টিপাৰ লগে লগে ইম্পৰ্টত গ'লোগৈ। ইম্পৰ্টত ক্লিক কৰি ফটো এবাৰ এখন ভাল ফটো এখন আমি চইচ কৰি ল'ম। তাৰপৰা কোনটো এই কপৌ ফুল পাহকে লৈছোঁ। এখন পথালি হৈ আছে, এখন থিয় কৰি লওঁ। এখন এতিয়া আমি চাইজটো ধুনীয়াকৈ মিলাই ল'ম। ধুনীয়াকৈ মিলাই লৈছোঁ, সমান হোৱাকৈ গোটেই স্ক্ৰীনখন কভাৰ কৰাকৈ। এতিয়া সুন্দৰভাৱে এনেকৈ মিলাই ল'লোঁ। এইটো আখৰটো এতিয়া আগলৈ আনিব লাগিব। আগলৈ আনিবলৈ হ'লে এই বেকগ্ৰাউণ্ডটো বেক কৰিবলৈ হ'লে বেক কৰি দিম। আখৰটো আগলৈ গুচি আহিব। এতিয়া আমি আকৌ এইটোলৈ আহিলোঁ। ফণ্টত আহি আমি এতিয়া টেক্সচাৰটোত ক্লিক কৰিম। আখৰ মানে অলপ কালাৰ কিবা এটা দিম। আখৰ কালাৰ গামোচা এখনকে দি চাওঁ। গামোচা ফুলটো চাওঁচোন বাৰু কেনেকুৱা লাগে। এইটো ঠিকেই আছে, কিন্তু আৰু বেলেগ এটা কালাৰ বেলেগ এটা বেকগ্ৰাউণ্ড দি চাওঁ। আৰু চাওঁচোন বাৰু বেলেগ কি পাওঁ। জাপিটোকে দি চাওঁ। জাপিটো দি চাওঁ কেনেকুৱা লাগে চাওঁ। এনেকৈ ক্ৰপ কৰি ল'ব যিডোখৰ লাগে। এইটো অলপ বেছি ভাল লাগিছে, এইটোৱে ৰাখি দিওঁ। এইটো ৰাইট চাইডত ক্লিক কৰি দিলে এইটো আহি যাব। এনেকৈ হৈ গ'ল। এতিয়া ইয়াতে আৰু এইডোখৰতে ধৰক আৰু ওপৰত আপুনি জাপি দিব পাৰিব।
তাৰপাছত এতিয়া এইটো বগা বেকগ্ৰাউণ্ডটো আমি আঁতৰাব লাগিব। এই কালাৰটো আমি আঁতৰাবৰ কাৰণে এৰেজ কালাৰ কৰি দিম। তাৰপিছত এনাবল কৰি দিম, ৰাইট কৰি দিম আৰু অকণমান সৰু কৰি দিম, এনেকৈ ধুনীয়াকৈ এডজাষ্ট কৰি ল'ম। এইটো আৰু এটা দিম, ৰাইট চাইডত এটা দিব লাগিব নহয়। এইটো কপি অপশ্যনটো দেখিছে, কপিটো টিপি দিলোঁ, কপি হৈ গ'ল। এইফালে লৈ গ'লোঁ ধুনীয়াকৈ, সজাই দিলোঁ। আগতে আমি কালাৰটো যেনেকৈ বগা কালাৰটো এৰেজ কৰিছিলোঁ, আকৌ সেই তেনেধৰণে এৰেজ কালাৰটো আমি এনাবল কৰি দিম। তাৰপিছত ৰাইট ক্লিক কৰি দিম, ৰাইট কৰি দিম। তাৰপিছত বাহিৰটো এনেকৈ ৰ'টেট কৰি ধুনীয়াকৈ মিলাই ল'লোঁ। মিলাই মেলি সৰুকৈ ধুনীয়াকৈ ফাগুনটোৰ ওপৰতে বহাই দিম। ফাগুনটোৰ ওপৰত ধুনীয়াকৈ বহাই দিলোঁ। দেখিবলৈ ধুনীয়া লাগিছে নহয় এতিয়া। ধুনীয়াকৈ লগাই দিলোঁ, সেইটো ৰেডি হৈ গ'ল। আৰু এতিয়া এই ফটোখন ছেভ কৰিব হ'লে আপুনি প্লাছ চিনটো ওপৰত দেখিছেনে, তাৰ পৰা ইফালে গুচি যাব সোঁ চাইডে, তাতে টিপি দিব। টিপি দিয়াৰ লগে লগে ছেভ প্ৰজেক্ট বুলি আহিব। ইয়াত দেখিছে নহয়, একেবাৰে সোঁ চাইডত একদম তললৈ গুচি আহিব, তাত টিপি দিব। এইটো ব্ৰাইটনেছ, কণ্ট্ৰাষ্ট এইবোৰ দিছে, এইবিলাক আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰিব। কিন্তু মই একো এডজাষ্ট নাই কৰা, এনেকৈ ধুনীয়া লাগিছে, এনেকৈ ৰাখি দিছোঁ। আপোনালোকে যেনেকৈ ভাল লাগে তেনেকৈ কৰিব পাৰিব। চেনেলটোত যিসকলে নতুন আহিছে, তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিন্তু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।